Hello guys, welcome back to RJ and HM video vlogs. আজি মই অন্য এটা ভিডিও লৈ আহিছোঁ ভাইটিয়ে কৰা গাৰ্ডেনখন মই দেখাব খুজিছোঁ আপোনালোকে চাবচোন ভিডিঅ'টো আৰু লগতে কৈছোঁ যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এইটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দি আগবঢ়া যোৱাত সহায় কৰিব আৰু যিহেতু নতুনকৈ আহিছোঁ আপোনালোকৰ মৰম আৰু সহযোগ লাগিব তাকে কামনা কৰিছোঁ। এইজোপা কফি গছ, এইজোপা ময়ে ৰোৱা, বেছি দিন হোৱা নাই, 6 মাহমান হৈছে ৰোৱা। আগতে আছিলে ডাঙৰ ডাঙৰ গছ, ককা এটা দিনত তেওঁলোকে এইটো ব্যৱহাৰ নকৰি কাটি পেলালে। তাতে সৰু পুলিটো মই এঠাইৰ পৰা আনি ইয়াত ৰুই থ'লোঁ, এটা হৈছে। এইটো কিন্তু 1 বছৰমান পিছত ফুলিবই। এইবোৰ ৰাস্তাটোৰ দুই কাষে ভাইটিয়ে ৰুই থৈছে, চব মিক্স কৰি দিছে বেলেগ বেলেগ বস্তু। এইটো এটা, তাৰপিছত এইটো এটা, টোটেল এইটো এটা আছে, 4টামান আছে বেলেগ বেলেগ। তাৰপিছত এইজোপা ইমানটো ডাল এটা ৰোৱা হৈছিল, এইটো কিন্তু পটকৈ ডাঙৰ হ'ল, 6 মাহমান হৈছে ৰোৱা। এইটো গোটেই ৰাস্তাটোত এনেকৈ ৰুই দিয়া আছে। তাৰপিছত আছে এইজোপা, আচলতে এইটো বাঢ়ন অলপ দেৰিকৈ হয়, এইবিলাক পটকৈ ডাঙৰ হয়, সেইকাৰণে এই গছজোপা মাজত সৰু হৈ থাকিলে এইকেইটা বাঢ়ি গ'ল। এইটো আছে, আকৌ এইটো এটা বেলেগ আছে কালাৰ। এইখিনি এই ফুলৰ মাজত লেচেৰি চব কিমান দীঘল। এইজোপা চিনি পায়, এইজোপা ফিংগৰাছ, কামত সেইকাৰণে উঘালি দিয়া নাই। আছে এইবোৰ গোটেই ৰাস্তাত এনেকৈ ৰোৱা আছে, মই ক'লোৱেই গোটেই ৰাস্তাত আছে। এইটো পিছত কাটি দিব, বেছি ওখলে আগবোৰ, তেতিয়া বেছি জোপোহা হয়। যিটো মাজত সোমাই থাকে সৰু হৈ গ'ল। এইজোপা লোকেল। এইখিনি এনেকৈ গোটেই ৰাস্তাটোত মিলাই মিলাই দিয়া আছে, এটা বেলেগ, এইটো মাজত বেলেগ, আকৌ এইটো বেলেগ, এইটো বেলেগ, চব মিলাই মিলাই দিয়ে। মাজত এইটো আছে, এইটো ফুলে আহে সৰুকৈ, হোৱাইট কালাৰ। এইটো এইজোপাও আছে এনেকৈ, এইজোপা প্ৰায় 20 জোপামান ৰুই দিছোঁ। খালি গছটো ডাঙৰ হয়, ডাঙৰ হ'লে আকৌ কাটি দিব লাগিব, তেতিয়া বেছি জোপোহা হ'ব আৰু পাতো অলপ ৰঙা ৰঙা হ'ব। মানে চাব গ'লে একেজোপা গছত দুটা পাতৰ কালাৰ দেখিবলৈ পোৱা যাব। ৰাস্তাটোৰ অন্য এটা ছাইডত এইজোপা এনেকৈ মিলাই মিলাই ৰুই দিয়া হৈছে। এইবোৰ ভাইটিয়ে কৰিছে চব, এইটো এনেকৈ ৰুই দিছোঁ ইয়াতে। এইটো আছে, ইয়াত হোৱাইট কালাৰ সৰু সৰু ফুল ফুলিব, ফুল ঠিক নহয় গুটি লেখীয়া, এইটো ডাঙৰ হ'লে ফুলিব, কিন্তু এইটো নাইটত দেখিবলৈ ভাল লাগে। এইজোপা ক্ৰটন, ৰাস্তাটো এইফালেও এনেকৈ আছে, চব মিলাই। এইটো বেলেগ, এইটো বেলেগ, এইখিনি বেলেগ। এইটো ৰ'জ ৰঙাটো। এইজোপা লেডি ফ্লাম, এইজোপা মানে ইয়াত কেইবাজোপাও আছে, ঢেৰ পুলি ওলাইছে। লগতে দুবৰি বন ৰুই দিছে, এইটো পূজা কৰিবলৈ লাগে। এই দুটা আজি আনিলোঁ। বাগানবিলাক যিমানখিনি চববোৰ ডালেই ৰোৱা, এইটো ফুলা নাই, এইটো ফুলিব। এইটো এটা আছে, তাৰপিছত এইজোপাৰ ডাল, এইডালৰ ডাল ৰোৱা আছিলে, এইবাৰ প্ৰথম ফুলিছে এইডাল। এইটো দেখিলে গম পাব, বেছি পুৰণি নহয়। বাগান ভিতৰৰ পৰা দেখাইছোঁ, এইজোপা দুটা কালাৰ আছে, এইটো এটা আৰু এইফালে এইটো। এইকেইটা ডাল ৰোৱা আছিলে আৰু একেজোপা গছত দুটা কালাৰ আছে, এইটো এটা আৰু এইটো এটা। এইজোপা এটা পিংক কালাৰ আছে একেজোপাতে। তাৰপিছত এইজোপা
এইজোপা দুটা কালাৰ হয় একেজোপাত এইটো ফুলটো ডাঙৰ হ'লে পিংক কালাৰ হ'ব অলপ অলপ এইজোপাও ডাল ৰোৱা এইজোপাও ডাল এইজোপা তিনিচুকীয়াৰ পৰা অনা এইজোপা প্ৰথম ফুলিছে এইজোপা কালেঞ্চু ইয়াতো আছে এইজোপা ফাইটি খাব পৰা নাই মঙলদৈ এইটো আমাৰ ভাল হৈ গ'ল পাৰবোৰ হৈছিলে যে ভাল হ'ল চেক 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 খেলচেক 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 নিদিয়ে নিদিয়ে খং কৰিছে এইকেইটা এইটো হাইব্ৰিড হয় নয়নতৰা বহুত ফুলে এটা কমিলে ফুলকেইটা এইজোপা ডেভিল চাইবি মানি প্লেণ্ট বুলি ভাবি বহুতে মানি প্লেণ্ট নহয় আচলতে ইয়াত এনেকৈ উঠাই দিলোঁ অকণমান ইমানটো ডাল এটা আনিছিলোঁ এইটো তলৰ পৰা চব এইটো ডাঙৰ হৈ গ'ল এৰাউণ্ড 7-8 ফিট হৈ গ'ল আৰু এইফালে বগাইছে ইয়াৰ লগতে মানি প্লেণ্টটো আছে একেলগে দুইজোপা ৰুই দিছোঁ এইজোপা অৰ্কিড যিমানবোৰ ফুল আছে চবতকৈ এইটোতে বেছি দাম ল'লে আৰু বহুত ধুনীয়া হয় বহুত দিন থাকিব ফুলিলে এইজোপা এই দুটা ওলাইছে ছেকেণ্ড টাইম এইখিনি আহিছে এইটো ব্ৰহ্মকমল ৰাতি ফুলে কাৰণে নাইট কুইন বুলিও কয় আৰু বহুত ধুনীয়া চেণ্ট ফুলটো বহুত ডাঙৰ হয় এতিয়া ফুলা নাই কিন্তু ফুলিব আৰু এমাহ দুমাহ পিছত ফুলটো এই পাতৰ এইফালে এনেকৈ ওলাই এইটা আহিছে এটা এইটো এইফালে ফুল এটা আছে সৰুকৈ এইটো ওলাইছে এই চাইডত এনেকৈ ফুলবোৰ ওলায় তাৰপিছত ইয়াৰ পৰা এনেকৈ ডাল ওলাব এইজোপা আছে অলপ পানী দিব লগা হৈছে এইজোপা বহুত ফুলে একচুৱেলি আগৰ আগকেইটা মৰি গ'ল য'ত কাটি দিওঁতে নতুনকৈ পোখা মেলিছে এইবোৰ শুকাই গৈছে এইজোপা জেট প্লেণ্ট মই নম্বৰ নাজানো আচলতে ভালকৈ সেইবোৰ ভাইটি জানে যদি নম্বৰ কিবা ভুল হয় আপোনালোকে শুধৰাই দিব এইজোপা আছে পাতটো ভাঙি থাকিল আকৌ এইজোপা দেখিবলৈ প্লাষ্টিক যেন লাগে এইটো লাকি বেম্বু চিনি পায় আপোনালোকে এইটো ডালেই ৰোৱা হৈছিলে এৰাউণ্ড 5 ফিটটো হৈ গ'ল এইটো সময়ে সময়ে এইটো আমি সলাই থাকোঁ আৰু এটা কথা কি এইটো মানে পটককৈ গছটো মৰি নাযায় স্নেক প্লেণ্ট এইটো জানে এইটো য়েল্ল' কালাৰটো আছে এইটো নৰ্মেলটো মানে এইটো ৰাস্তাই ঘাটেও দেখে আপোনালোকে এইটো থাকেই এইটো পোৱা নাযায় পটকৈ এইটো এটা আছে এতিয়া মানে বৰষুণ দিয়া নাছিল কাৰণে বস্তুবোৰ এইটো ধূলি হৈ গৈছে এইটো আছে এইটো কেইবাটাও হ'ল অকণমান এটা আছিলে ডাল খালি ইমানটো ডাল এটা আছে এতিয়া কেইবাটাও হ'ল বেন কোনোবা মানুহে লৈ গ'ল ইয়াৰ পৰা এইটো লেডি প্লাম এইটো বহুত ডাঙৰ পুলি এটা আছিলে পটটো ডাঙৰ আছিল আমি যেতিয়া তিনিচুকীয়াৰ পৰা গুচি আহিলোঁ তেতিয়া এইটো এৰি আহিব লগা হ'ল তাৰপিছত সৰু পুলি এটা লৈ আনিলোঁ ডাঙৰটো নেইবাৰক দি আহিলোঁ এইজোপাৰো দামটো বেছি লয় নাৰ্চাৰীত এইটো ঢেৰ হৈ গ'ল ওলাইছে এইটো ওলাইছে এইবোৰ ঢেৰ 10টামান হৈ গ'ল এতিয়া এইটো আছে এটা
এইটো আছে, এইটো মধুকামিনী নতুনকৈ ৰোৱা হৈছে। এইটো আমাৰ এলি, এইটো কলি ওলাইছে, এইটো হাইব্ৰিড হয়। এইটো ডাবল কালাৰ ৰ'জ, এইটো এটা আৰু কালাৰ আছে। এইবিলাক ফুলিছিলে, এইবিলাক শুকাই গৈছে। তাৰপিছত এইটো আছে এটা, এইটো বহুত ডাঙৰ, পাহিবোৰ সৰি গ'ল। এইটো আছে ইয়াতে, এইটো পইণ্টচিটিয়া, খালি বহুত দিন থাকে এইকেইটা। এইটো এন্থোৰিয়াম, 2-3 মান থাকি যায় এবাৰ ফুলতে। এইটোৰ নামটো নাজানো, এইটো ফুলটো এনেইতো বেঙুনীয়া ৰঙৰ হয়, কিন্তু ওপৰত হৈ যোৱাৰ পিছত এইটো হোৱাইট কালাৰ হৈ যায় আৰু বহুত বেছি চেণ্ট আছে, খুব ধুনীয়া চেণ্ট এটা পোৱা যায়। বহুত ফুলিছিলে, এইবোৰ শুকাই গৈছে। এতিয়াও চেণ্ট ওলাই আছে। ফুলটো চোৱাৰ লগে ইমান ধুনীয়া চেণ্ট ওলাইছে। এইটো আছে, এইটো ঢেৰ ফুলে, যেতিয়া চব ফুল ফুলি শেষ হৈ যায় এইটো ফুলিব আৰম্ভ কৰে আৰু বহুত ফুলে। এইখিনি ঘৰৰ পিছফালৰ, আৰু এইটো চাইনিজ বেম্বু, এইটো আমাৰ পাপি পুকলো। এইটো নাখায়, কি বাঁহৰ পাত খায়, ছাগলী নেকি তই? ছাগলী নেকি? এইটো লাগি বেম্বু, এইটো 2 চাইডত দি থোৱা আছে। এইজোপাটো লক্ষী, এইটো মানি প্লাণ্ট, এইজোপা লাকি বেম্বু, এইটো পিছফালে দি থোৱা আছে, এইটো বেছি যত্ন কৰিবলৈ সময় নাপায় এইফালে। এইজোপা 2012 মানতে ৰোৱা, ভাইটি ৰোৱা, নামটো গম নাপাওঁ কি, বহুত পুৰণি, ভাইটিৰ নামটো গম পাব। কাটি থাকা সেইকাৰণে এনেকুৱা দেখিছে, বহুত ওখ হৈ যায়। এই দুষ্টামি কৰি আছে, এয়া বহুত জোপোৱা হয়। ইয়াক চাওক, কিমান দুষ্টামি লগাইছে, ইমান লেতেৰা হৈ গ'ল, চাচোন ইয়াত। আৰু 2টামান চেলাইন দি আনিম নেকি মই? চেলাইন 2টামান দিমতো। এইখিনি পিছফাল, তেনেকৈ অহা নাযায় আৰু বাঁহৰ পাত পৰি থাকে ছাইডৰ পৰা আহি। এইজোপাও লাকি বেম্বু, আৰু য়েল্ল' কালাৰ আছে। মই খুব ডিটেইল নাজানো ফুলৰ। এইজোপা আছে, নামবোৰ আপোনালোকে গম পালেই হ'ল আৰু নিজে। চাইডে গোটেই এইটো চিংগনিয়াম দিয়া আছে, ঢেৰ হৈ গ'ল। এটা সৰু সৰু পুলি ৰোৱা আছে, সেইটো পটককৈ বাঢ়ে, দেখিবলৈ ভাল। এইখিনি জোপাও আছে, জোপা কি নাজানো, জোপা হ'ব ডাঙৰকৈ হ'লে কাটি দিলে। এইবোৰ ধাবাবোৰ থোৱা থাকে দেখিছোঁ, বহুত ধুনীয়া লাগে, সেইকাৰণে কিনি অনা গ'ল। দেখাবলৈ বহুত আছে, কিন্তু মই নামবোৰ ভালকৈ গম নাপাওঁ, সেইকাৰণে এনেকৈ এবাৰ মই দেখাই দিলোঁ গোটেইখিনি।
বনাই থওঁ অকণমান মই